গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আমি এফালে গৈ আছোঁ নগাঁও জোৰণ আছে আমাৰ কাষৰ কোৱাৰ্টাৰৰ দাদাহঁতৰ ঘৰ ল'ৰাৰ বিয়া গতিকে আমি ওলাই মেলি ৰেডি এতিয়া গৈ আছোঁ নগাঁও বিয়ান ৰেডি বিয়ানে খাই আছে কুহুম কণী তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো এইখিনি পাই আৰম্ভ কৰি দিছোঁ আমাৰ দিয়ান ৰেডি চাওঁ মুখখন চাওঁ ৱাও ৰেডি হাই কৈ দিয়া আৰু আজি হৈছে শ্ৰী শ্ৰী লক্ষ্মী পূজা চাকি দেখি জ্বলাই মেলি ৰেডি হৈ গ'ল ৰেডি তোমাক নিনো আমি আহি পাই গ'লোঁ দাদাহঁতৰ ঘৰ এতিয়া যাওঁ ওপৰলৈ উঠি যাওঁ জাহ্নৱী গ'লেই তুমি নুচুবা বোলো হাত চেপি দিব অ'কে দেখিলা এতিয়া যাব চলো আমি সকলোৱে কইনা ঘৰ যাব ৰেডি যোৱাৰ আগতে অলপ নিয়ম কৰি লৈছে ল'ৰাৰ মাথাত তেল দিছে তাৰপিছত যাম আৰু ইয়াৰ পৰা অকণমান ওপৰৰ পৰা আহোঁগৈ ন তুমি পাৰিবা মোক ঠেলি পেলাই গুচি গৈছে ওপৰত আজি কালি ৰাতি গোটেই বৰষুণ দি আছে আৰু এতিয়াও অলপ অলপ দি আছে আহা দিয়ান আৰু আজি হৈছে লক্ষ্মী পূজা লগতে দেওবাৰো পূৰা দেওবাৰ বেলতলা বজাৰ চব পূৰা ভিৰ মাৰিছে বেলতলা বজাৰ আৰু লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ সকলোকে আমাৰ গাড়ী আহি পোৱা নাই আমি ট্ৰেভেলাৰ এখন ঠিক কৰিছে আৰু ট্ৰেভেলাৰখনত যাম আমি চবেই ট্ৰেভেলাৰখন এতিয়া আহি পোৱা নাই আৰু সৰু গাড়ীও যাব দেখাই থাকিম আপোনালোকক কিনো হয় বিয়া ঘৰত জোৰোণ আছে আজি কোনফালে জ্বৰ উঠিছে তোমাৰ অঁ হয় নেকি ই হ'ব ব'লা তেতিয়া লিফ্ট আহিলে লিফ্ট খানা চানা খাই আমি ৰেডি বিয়া ঘৰৰ পেণ্ডেলটো সঁচাকৈ বহুত মৰম লাগিছে ইমান ধুনীয়াকৈ সজাইছে
আমি আহি পালোঁ বিয়া ঘৰ। এতিয়া তাত নিয়ম চলি আছে, আমি অকণমান ওলাই আহিছোঁ, দিয়ান বেটা আৰু মই। বিয়া ঘৰৰ পৰা আহি পালোঁ, গধূলি হৈ গ'ল। এতিয়া আজি হৈছে লক্ষী পূজা, গতিকে চাকিখন জ্বলাই লওঁ জল্দি। তাৰপিছত আকৌ যাব আছে বিয়া ঘৰত। চিলিণ্ডাৰ কেইটামান আছে, চিলিণ্ডাৰ 5টামান থৈ আহিবগৈ লাগিব। চাকিৰ পোহৰটো ইমান ভাল লাগে ন। তুমি খাই লোৱা, তুমি খাই লোৱা দেই। চাচোন ৰশ্মিটো ইমান ধুনীয়া লাগিছে। ৱাও, জ্বলাই লওঁ এতিয়া মই। চাকি তাকি জ্বলাই মেলি হৈ গ'ল। এতিয়া অলপ প্ৰসাদ খাই লওঁ। কালি আকৌ যাব লাগিব, কালি আছে ছোৱালী আনিব যাব লাগিব আকৌ। গতিকে এতিয়া প্ৰসাদখিনি খাই লওঁ। ৰবাব টেঙা ওলাই গ'ল, এতিয়া ৰবাব টেঙা খাব লাগে। হে গাইজ, গুড মৰ্ণিং। কালি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া মাছ কটা মানুহ আহিছে। মাছখিনি পূৰা কাটিব লগাই দিছোঁ পিচ পিচকৈ। এইখিনি চিলি ফিছ হ'ব, গতিকে পূৰা ধুনীয়াকৈ কাটি আছে এতিয়া। এইখিনি আকৌ দি থৈ আহিব লাগিব বনোৱা জেগাত। হে গাইজ, গুড মৰ্ণিং, স্বাগতম। এতিয়া ওলাই আহিলোঁ অলপ অফিচলৈ। আজি আধাবেলা ডিউটি কৰিম, আকৌ বিয়ালৈ যাবলগীয়া আছে। কালি বিয়া ঘৰৰ পৰা ইমান ভাগৰ লাগিলে, ভিডিঅ' কৰা নহ'ল আৰু। হে গাইজ, অফিচৰ পৰা ওলাই আহিলোঁ, এটা গিফ্ট ল'ব আছে। গিফ্টটো লোৱাই নাই আমি, গিফ্টটো লৈ লওঁ এতিয়া। গিফ্ট এটা কিনি লৈ আহিলোঁ। আজিকালি কোনেও গিফ্ট পেক কৰি নিদিয়ে, গতিকে ৰেপাৰ এখন লৈ আহিছোঁ, ঘৰতে গিফ্ট পেক কৰি ল'ব লাগিব। আমি ওলাইছোঁ আৰু বিয়াত যাবলৈ। দিয়ান ৰেডি? হা ৰেডি? দিয়ান বেটা শুই উঠিলে, শুই আছিলে। আমি ৰেডি। চাওঁ, ৱাও। চেন টেন মাৰি লৈছোঁ অলপ, দিয়ান বেটাকো মাৰি দিছোঁ ন। দিয়ান ধুনীয়া ধুনীয়া গোন্ধাব লাগিব ন। চাওঁ, এইটো বন্ধ কৰি ঢাকনখন মাৰি দিয়া। ओके, गुड बॉय। चलो हम लोग रेडी। এটা সেলফি লৈ লওঁ। আহি পাই গ'লোঁ আমি বিয়া ঘৰ। ভালকৈ দিয়া। বিয়াৰ ঘৰতো দিয়ান বেটা মোবাইলতহে ব্যস্ত। খানাটো এতিয়া খাই লওঁ। খুব ধুনীয়া ধুনীয়া খানা আছে। আমাৰ দিয়ান বেটাও বহি গৈছে।
হেই গাইজ, আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰি দিম বুলি ভাবিছোঁ। জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। যদি ভাল পালে এটা লাইক কৰি দিব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত। বাই বাই।